নমস্কাৰ আপোনালোকে চাই আছে খেল প্ৰেমী আসাম। আজি আমি আলোচনা কৰিম ডুৰাণ্ড কাপৰ বিষয়ে। কি এই ডুৰাণ্ড কাপ? ডুৰাণ্ড কাপ হৈছে ভাৰতৰ ফুটবলৰ আটাইতকৈ পুৰণি এটা টুৰ্ণামেণ্ট আৰু ইয়াত দেশৰ আগশাৰীৰ ফুটবল ক্লাববিলাকে খেলি আহিছে। 1888 চনৰ পৰা এই টুৰ্ণামেণ্টটো অনুষ্ঠিত হৈ আহিছে। ডুৰাণ্ড কাপ যথেষ্ট এটা মহত্বপূৰ্ণ ফুটবল টুৰ্ণামেণ্ট ভাৰতীয় ফুটবলৰ বাবে। এই টুৰ্ণামেণ্টটো ডুৰাণ্ড ফুটবল টুৰ্ণামেণ্ট ছ'চাইটি আৰু অল ইণ্ডিয়ান ফুটবল ফেডাৰেশ্যনৰ সহযোগত আয়োজিত কৰি অহা হৈছে। দেশৰ বহু আগশাৰীৰ ফুটবল ক্লাবৰ লগতে আৰ্মি, নেভি আদি ভাৰতৰ যিসমূহ ডিফেন্সৰ টীম আছে সেইসমূহেও এই টুৰ্ণামেণ্টটোত অংশগ্ৰহণ কৰি ইয়াৰ সৌন্দৰ্য আৰু অধিক বঢ়োৱা দেখা যায়। 100 বছৰতকৈও অধিক গৰকা ডুৰাণ্ড কাপ আজিও গৌৰৱেৰে আয়োজিত হৈ আহিছে। এয়াই আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট ডুৰাণ্ড কাপৰ বিষয়ে কিছু তথ্য। যদিহে ভিডিঅ'টো ভাল লাগিলে, তথ্যখিনি ভাল লাগিলে এটা লাইক দিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। ইয়াৰোপৰি চেনেলটোত কমনৱেলথ গেমছৰ ওপৰতো বিভিন্ন ভিডিঅ' আহি আছে। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি, পচন্দ অনুসৰি চাব পাৰে। তেতিয়ালৈকে ধন্যবাদ।